ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অনুৰ ওচৰলৈ দেউতাক গৈছিল আৰু তেতিয়া অনুৱে বেদৰ কথা ভাবি কান্দি আছিল। আৰু তেতিয়া দেউতাকে অনুক ভাত খোৱাৰ কথা সুধিছিল আৰু অনুই নাই খোৱা বুলি কোৱাত একেলগে খাম বুলি কৈছিল। আৰু প্ৰজ্ঞাটো বিয়া হ'লেই তই বিয়াৰ কথা কিবা চিন্তা কৰিছনে বুলি সোধাত মই বিয়া হ'লে এইখন ঘৰ কোনে চাব বুলি কৈছিল। আৰু তেতিয়া দেউতাকে শুনিছো তই হেনো ল'ৰা এজনক ভাল পোৱা বুলি কোৱাত তোমাক প্ৰজ্ঞাই কৈছে গম পাইছো, সি এজন ড্ৰাইভাৰ বুলিও তোমাক কৈছে চাগে। কিংচুকৰ নিচিনা এজন ঠগ প্ৰবঞ্চক নহয়, সি কষ্ট কৰি জীৱন চলাই নিয়া মোৰ দৰে এজন অসাধাৰণ ল'ৰা আছিল বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটো দেউতাকে অনুৰ লগত একেলগে ভাত খাই থাকিব আৰু বেদৰ লগত তোৰ সম্পৰ্ক নাই নেকি বুলি সুধিব। আৰু তহঁতক মোৰ বহুত ভালকৈ বিয়া দিয়াৰ বহুত সপোন আছিল, কিন্তু মই সেই সপোন পূৰণ কৰিব নোৱাৰিলো, গতিকে তোক মোৰ ভাল ল'ৰা এজন চাই বিয়া দিয়াৰ বহুত আশা আছে বুলি কব। এতিয়া বাৰু অনুৱে কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ প্ৰিয়মৰ দেউতাকে আজি প্ৰিয়মৰ দাদাকৰ তাত ফোন কৰিব আৰু প্ৰিয়ম গৈছে নেকি বুলি সুধিব। আৰু তেতিয়া দাদাকে নাই বুলি কোৱাত দেউতাক চিন্তাত পৰিব আৰু পুলিচে প্ৰিয়মৰ দেউতাকক লগত লৈ বেদহঁতৰ ঘৰলৈ যাব। আৰু তোৰ ল'ৰাই আজি প্ৰিয়মক কিডনেপ কৰিছে বুলি বেদৰ দেউতাকৰ আগত কব। আৰু তেতিয়া বেদৰ দেউতাকে তই কি কথাবোৰ কবলৈ আহিছা বুলি কব আৰু পুলিচে বেদক ক'ত আছে বুলি দেউতাকক সুধিব। এতিয়া বাৰু বেদ বেয়াকৈ ফচিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।